হাই দোস্তো নৱজিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এটা টিভি চাবলৈ লৈছোঁ। টিভিটো কি হৈ আছে, আমাৰ নিজৰ ঘৰৰে বাৰু। টিভিটো চাবৰ কাৰণে আমাৰ লাইনৰ যিহেতু প্ৰয়োজন, লাইন হ'লেহে চলিব। লাইনটো চাই লৈছোঁ। লাইনটো আছে বৰ্তমান, ইটো লাইট জ্বলিছে আৰু টিভিটো আপোনালোকক দেখুৱাই দিছোঁ। টিভিটোৰ নাম হৈছে বিস্তা ভিছন। ইয়াত ভিডিঅ'খন লিখা আছে, কিন্তু ভিডিঅ'খন আমাৰ আগতে আছিলে, এতিয়া বিস্তা ভিছন। ছেট বক্সটো হৈছে টাটা স্কাই। এইটো ছেট বক্স দেখিছে, টাটা স্কাই ছেট বক্স। তাৰ কাৰণে আমাৰ যি বস্তু লাগে এতিয়া সকলো ৰেডি হৈ আছে। তাৰ কাৰণে লাগিব এখন বৰ্ডখন আমাৰ ৰেডি হৈ আছে। লাইন আহি আছে, ইয়াৰ লাইন পাই আছে। তাৰ কাৰণে আমাৰ ছেট বক্সৰ এডাপ্টাৰ আছে, টিভিৰ ডাটা কেবল আছে আৰু আমাৰ এণ্টেনাৰ আছে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই টিভিৰ ৱায়াৰিং কামটো কৰি ল'ব লাগিব। এইকেইটা দেখিছে, ৰঙা, হালধীয়া, বগা। তাত আমি এইডাল ইউজ কৰিম। ৰঙাটো যিহেতু আছেই, ৰঙাডাল ভৰাই ল'লোঁ। নীলাডাল মই বগাত ভৰাইছোঁ আৰু লাষ্টত এই সেউজীয়াডাল মই হালধীয়াত ভৰাই দিছোঁ। আৰু তাৰপিছত ইটো মই ছেট বক্সৰ লগত কানেকশ্যন কৰিম। ছেট বক্সৰ এইকেইটা পইণ্টৰ লগত। ৰঙাডাল মই এতিয়া ৰঙাতে ভৰাম আৰু নীলাডাল মই বগাত ভৰাম আৰু লাষ্টত সেউজীয়াডাল মই হালধীয়াত ভৰাম। আমাৰ এডালৰ কাম হৈ গৈছে। এতিয়া এইডাল এডপ্টৰডাল আমি কানেকশ্যন কৰিম। এডপ্টৰ, এইটো এডপ্টৰ পইণ্ট দেখিছে। আমি এতিয়া ইয়াত এডপ্টৰডাল ইয়াত অ'পেন কৰিম। এডপ্টৰ হৈ গ'ল। এতিয়া ডিছৰ এণ্টেনাৰডাল আমি এতিয়া কানেকশ্যন কৰিম ইয়াত। এইটো ডিছৰ এণ্টেনা ভৰোৱা এইটো পইণ্ট। হাতটো আমাৰ অসুবিধা হৈছে, হৈ গ'ল। এতিয়া আমি বৰ্ডত কানেকশ্যনটো কৰিম। টিভিডাল, সেইডাল হৈছে টিভি। ইটো পইণ্টত টিভিডাল ভৰাম। এতিয়া আমি টিভিটো ঘূৰাই ল'ম ফ্ৰণ্টলৈ। টিভিটো এতিয়া ঘূৰালোঁ। এতিয়া আমি ছুইচকেইটা অ'পেন কৰিম। টিভিটো চাই থাকক। টিভিলৈ লাইন পাইছে, ছেট বক্সলৈ লাইন পাইছে দেখিছে। ইয়াত কি আহিছে, বিস্তা ভিছন। এই টিভিটো অ'পেন হৈ আছে। চিগনেলৰ অপশ্যন দেখুৱাইছে। যিহেতু টিভিটো বহুত দিন লগোৱা নাছিলে, টিভিটো ছিগনেল পোৱা নাই। ৰ'ব, ছিগনেলটো চাই আকৌ আমাৰ ছিগনেলটো এতিয়া ভাল হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটা নীলা বদন। এইটো আমাৰ ৰিম'ট লাগিব। ৰিম'টটো চাওঁচোন, ৰ'ব ক'ত থাকিলে। হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত এখন চাৰ্ট দেখিবলৈ পাইছে ক'লাকৈ। এইখনৰ প্ৰব্লেমটো আপোনাৰ এই পিছফালৰ এই কাৰ্ডটোত আছে।
যোনটো আমাৰ সেটআপ বক্সৰ লগত কাৰ্ড থাকে এইখন কাৰ্ডখন অকমান হেৰি হৈছে মোহাৰিব লাগিব এখন এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ টিভি ওপেন হৈ গৈছে ইয়াৰে দেখিছে আমাৰ টিভি ওপেন টিভিটো এতিয়া কাৰণ ৰিচাৰ্জ নাইকিয়া হৈ আছে ৰিচাৰ্জটো ভৰাব লাগিব ৰিচাৰ্জ ভৰাইছে আপোনালোকক আকৌ দেখুৱাইছোঁ ভিডিঅ'টো এয়াই মোৰ আজিৰ ভিডিঅ' দেখিলে এইটো কমেও এবছৰমান আমাৰ লগোৱা নাছিলে অলপ প্ৰব্লেম দিছিলে মই ভাল কৰি দিছোঁ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি ভিডিঅ'টো মোৰ কিবা বেয়া লাগিছে ছাৰে কমেণ্ট কৰি মোক জনাব যাতে মই ভিডিঅ' আগলৈ ভাল কৰি থাকিব পাৰোঁ আৰু মোৰ নৱজিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই মোৰ কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ বাই বাই আকৌ বেলেগ এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাই আছোঁ